আজি আপোনালোকৰ মাজলৈ কলডিলৰ এটি সুন্দৰ ৰেচিপি শ্বেয়াৰ কৰিছোঁ। কেনেধৰণে বনোৱা হৈছে চাওক। কলডিলটো আঠিয়া কলৰ কলডিল হয়। আপোনালোকক দেখুৱাইছোঁ কেনেধৰণে বনোৱা হয়। মায়ে বাকলি গুচাই আছে। যি কলডিলৰ ফুল ওলাইছে এইখিনিও পেলাই দিয়া নহয়, যিহেতু এটা সুন্দৰ আঞ্জা ইয়াৰ পৰা ৰেডি হ'ব, সেইবাবে থৈ দিয়া হৈছে। হয়তো আজি আপোনালোকক কলডিলৰ ফুলৰ ৰেচিপি দিয়া নাই, কলডিলৰ এটি সুন্দৰ ৰেচিপি শ্বেয়াৰ কৰিছোঁ। কেনেধৰণে বনাইছোঁ চাওক। কলডিলটো পিহনাৰ সহায়ত পোনপ্ৰথমে পিহি লোৱা হৈছে। মায়ে পিহি আছে, আপোনালোকক দেখুৱাই আছোঁ। লাগি ভাগি দিছে মায়ে, মই বনাম, আপোনালোকক দেখুৱাম। চাওক সুন্দৰভাৱে পিহি লোৱা হৈছে পিহনাৰ সহায়ত। এয়া কলডিলৰ ফুলখিনি থৈ দিয়া হ'ব। কলডিলৰ ফুলখিনি বেলেগ এটা আঞ্জা বনাবৰ বাবে সুন্দৰভাৱে কলডিলখিনি কুটি লোৱা হৈছে কটাৰীৰ সহায়ত। চাওক, যিহেতু মিহি কৰাটো দৰকাৰ, সেইবাবে আকৌ এবাৰ পিহনাত পিহাৰ পিছত কুটি লোৱা হ'ল। দিয়া হৈছে অলপমান নিমখ, লগতে দিয়া হৈছে পানী। আৰু নিমখ আৰু পানী দিয়াটো দৰকাৰ, যিহেতু আঠা ভাৱটো কলডিলত নাইকিয়া হৈ পৰে। পিঁয়াজ, জলকীয়া আছে, নৰসিংহ পাত আছে, লগতে মান কচু আছে। এইখিনি সামগ্ৰীয়ে বনোৱা হ'ব অলপ বেলেগ ধৰণৰ জুতি এটা আপোনালোকক দিবলৈ গৈ আছোঁ। আলু মিডিয়াম চাইজ কৰি লোৱা হৈছে। এই পদ্ধতিত বনালে খাবলৈ বহুতে সোৱাদ হয়। পানীখিনিৰ পৰা চেপি লোৱা হৈছে। সম্পূৰ্ণ পানীখিনি উলিয়াই দিয়া নাই, অলপ অলপ পানী আছে কলডিলত, সম্পূৰ্ণ একেবাৰে চেপি দিয়া নাই। চাওক, থালত উলিয়াই লোৱা হৈছে এখন, আপোনালোকক দেখুৱাইছোঁ। গেছ অন কৰি দিয়াৰ পিছত কেৰাহী পাতি দিয়া হ'ল। কেৰাহী গৰম হোৱাৰ লগে লগে দি দিয়া হৈছে মিঠাতেল। কি পদ্ধতিত বনাবলৈ গৈ আছোঁ সম্পূৰ্ণ ৰেচিপিটো চাওক। আৰু মিডিয়াম চাইজ কৰি লোৱা আলুখিনি ফ্ৰাই কৰি লোৱা হ'ব, আৰু লগতে দিয়া হৈছে হালধি কালাৰৰ বাবে। আৰু চাওক কি সুন্দৰ এটা কালাৰ আহি পৰিছে। দিয়া হৈছে নিমখ সোৱাদৰ বাবে। দুয়োটা নিদিলে জুতি আৰু সোৱাদ নাহে, সেইবাবে দিয়া হৈছে নিমখ আৰু হালধি। আৰু আলুখিনিও ফ্ৰাই হৈ পৰিল। সম্পূৰ্ণ আলুখিনি কাঢ়ি লোৱা হ'ল। লগতে একেখিনি তেলতে পিঁয়াজ, জলকীয়া আৰু নৰসিংহ পাত দি দিয়া হৈছে। অলপ টাইম ভাজি ল'ব লাগিব। সম্পূৰ্ণ একেবাৰে ক'লাকৈ ভজা নহয়। চাওক কেনেধৰণে বনাইছোঁ। অলপ টাইম ভজাৰ লগে লগে দি দিয়া হৈছে কলডিলখিনি। সুন্দৰভাৱে লৰাই পকৰাই লোৱা হ'ব অলপ টাইম, মিনিমাম 5 মিনিট লৰোৱাৰ পিছতে দি দিয়া হ'ব মান কচুখিনি। এই পদ্ধতিত যদি বনায়, সঁচাকৈ কৈছোঁ খাবলৈ বহুতে সুন্দৰ হয়। আপোনালোকেও এবাৰ হ'লেও ঘৰত বনাই চাব, কেনেধৰণৰ জুতি বা সোৱাদ পায় আপোনালোকে চাব এবাৰ হ'লেও বনাই। আৰু দিয়া হৈছে নিমখ, আৰু লগতে দিয়া হৈছে হালধি। দুয়োটা নহ'লে জুতি আৰু সোৱাদ নাহে। যিহেতু কম দামেই হয়, তথাপিও জুতি আৰু সোৱাদ নাহে, নহয় জানো? সুন্দৰভাৱে লৰাই পকৰাই লোৱাৰ পিছতে ইতিমধ্যে চাওক কি সুন্দৰ এটা কালাৰ আহি পৰিছে, আৰু অলপ অলপ গলিবলৈও ধৰিছে। লগতে মছলা থৈ দিয়া আছিলে, জিৰা মছলা আছিলে। এয়া সুন্দৰভাৱে পানী অকণ দি গুলি লোৱা হ'ল, আৰু কেৰাহীত দি দিয়া হৈছে অলপমান চব্জিখিনি ফাঁক কৰি। আচলতে মছলাটো অকণমান ভাজি ল'লে যি কেঁচা ভাৱটো আছে নাইকিয়া হৈ পৰে। এই ধৰণে যদি মছলাটো আপোনালোকে ভাজে, কেঁচা ভাৱটো অকণো নাইকিয়া হৈ পৰে। এই পদ্ধতিত বনক। সুন্দৰ এটা কালাৰ আহি পৰিছে, খাবলৈও সোৱাদ হৈ পৰিছে। আৰু মান কচুখিনি গলিবলৈ ধৰিছে। দি দিয়া হৈছে ফ্ৰাই কৰি থোৱা আলুখিনি। সুন্দৰভাৱে আকৌ এবাৰ লৰাই পকৰাই লোৱা হৈছে। চাওক কি সুন্দৰভাৱে গলি পৰিছে। আৰু মিনিমাম 15 মিনিটৰ কাৰণে ঢাকনা মাৰি দিয়া হ'ব। ঢাকনা মাৰি দিয়া হ'ল। 15 মিনিটৰ পিছত ঢাকনা উদঙাই লোৱাৰ পিছতে চাওক সিজিবলৈ ধৰিছে। মান কচুখিনি গলি পৰিছে ইতিমধ্যে, চাব পাৰে অলপ অলপ গলিবলৈ ধৰিছে মান কচুখিনি। আচলতে অলপমান পানী দিয়া হৈছে। মান কচুৰ সৈতে যদি আপোনালোকে কলডিল বনায়, তেনেহ'লে খাবলৈ বহুতে সোৱাদ হয়। এই পদ্ধতিত বনক আৰু ঘৰতে খাওক। পুনৰবাৰ আপোনালোকক মা আছাম ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মাক বনাই খুৱাম। কেনে লাগিছে জুতি আৰু সোৱাদ জনাবলৈ নাপাহৰিব। আজি বনালোঁ কলডিলৰ এটি সুন্দৰ ৰেচিপি শ্বেয়াৰ কৰিছোঁ। নৰসিংহ আৰু মান কচুৰ সৈতে বনোৱা হ'ল, আপোনালোককো দেখুৱালোঁ। ইতিমধ্যে হৈ পৰিল, আৰু গেছ অফ কৰি দিয়াৰ পিছতে মিনিমাম 10-15 মিনিটৰ কাৰণে ঢাকনা মাৰি থৈ দিয়া হৈছিলে।
আৰু চাওক 10-15 মিনিটৰ পিছত কি সুন্দৰ এটা কালাৰ আৰু গলি পৰিছে আজিৰ কলডিলৰ চব্জিটো। চাওক আঞ্জা এই পদ্ধতিত বনক কলডিলৰ মান কচুৰ সৈতে, আৰু লগতে নৰসিংহ দিবলৈ অকণো নাপাহৰিব, আৰু লগতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।